जिंदाबाद इंडिया जिंदाबाद कापूर सापूर खुली केने हाफ पेंट खुली केने बस रुको बिजू फील टू फील केने को কাঞ্চাবাই হৈ আছে শ্বিলং পিনে বৰ্তমান আছো পিনে আমাৰ ভাইটি হৈ গৈছে টেষ্টিং কৰি আছো মাইক ওকে ভিডিঅ'টো ষ্টাৰ্ট দি কিনে আপোনাক দেখাই আছো লোকেশ্যন ধুনীয়া এটা লোকেশ্যন বাই বাই A few moments. Hi friends, আৰু আকবাৰ নতুন ভিডিঅ' লৈ আৰু বৰ্তমান আছো শ্বিলং গুৱাহাটীৰ পৰা আহিলো শুই গৈছিলো তো ডাইৰেক্ট আহি পলো শ্বিলং আৰু আমি গৈছো ধুনীয়া এটা লোকেশ্যন নতুন লোকেশ্যন একচুৱেলি এইটো লোকেশ্যন বহুত মানুহ আছে বাট এইটো ফুল এড্ৰেছ বহুত মানুহ দিয়া নাই এতিয়ালৈকে চ' এইটো ফুল এড্ৰেছটো মই আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক দেখাই আছো আৰু বৰ্তমান শ্বিলং আপুনি শ্বিলং পামে আৰু লেফ্ট গ'লে শ্বিলং আমি যাম ৰাইট চেৰাপুঞ্জী যোৱা আৰু ডাউকি যোৱা যি ৰোড আছে আমি ৰাইট হৈ যাব লাগিব আপোনাক দেখাই আছো বাৰু সো গৈ কিনে আপোনাক দেখাই আছো লোকেশ্যনটো বহুত ধুনীয়া লোকেশ্যন আৰু পাৰিলে আমি ড্ৰোনো উৰাম সো বলক লেটস ষ্টাৰ্ট দ্য ভিডিঅ' যাবে না এক্টিভ ওকে মানে ভাই পুৰা শুই আছে তো ঠিক আছে এতিয়া নজাগো ইয়াক লোকেশ্যন গৈ কিনে এক জগাম সো ফ্ৰেণ্ডছ আমি মানে যেটো লোকেশ্যন যাম বুলি ভাবিছিলো সেইটো লোকেশ্যন মানে বন্ধ আছে কিবা প্ৰব্লেমত বন্ধ আছে চাগে সো এতিয়া আমি এটা বেলেগ লোকেশ্যন আছে জুৱাই আমি কি ফলছ আছে কাৰেংচুৰি না তো আমি গৈ আছো কাৰেংচুৰি ৱাটাৰফলছ তো মই যোৱা নাই মই ফাৰ্ষ্ট টাইম মই একচুৱেলি মই ফিফিত গৈছিলো ফিফি ওচৰত হয় সো কাৰেংচুৰি ৱাটাৰফলছ চাই কিনে আমি ডাউকিত কেম্পিং কৰিম সো আপোনাক দেখাই আছো তাতে লোকেশ্যনত গৈ কিনে ইয়াৰ পৰা ধৰক একচুৱেলি কি হ'ল যিমান ৱাটাৰফল আছে ন ট্ৰেকিং কৰিব লাগে ট্ৰেকিং নকৰিলে ভাল ভাল বস্তু মানে যেটো মেঘালয়ত যিমান মানে ৱাটাৰফল আছে ট্ৰেকিং কৰিব লাগিব মই চালো যিমান ৱাটাৰফলছ গ'লো উইচাদং হওক যেনেকুৱা হওক এলিফেণ্ট ফলছ এইবিলাক চ' ট্ৰেকিং নকৰিলে মানে আপোনাৰ ভাল ভিউ পইণ্ট দেখা নাপায় চ' ট্ৰেকিং কৰি গৈ আছো এবাৰ নিচেল ভাই আৰু মই না বহুত দিনকে বাদ মিলা আৰু আজি আমি কেম্পিং কৰিম তাতে কেম্পিং কৰিম ডাউকিত কেম্পিংটো গমেই পায় যোনে ভিডিঅ' চাই মোৰ চ' গৈ আছো লোকেশ্যনত চাবলক চ' লোকেশ্যনটো যাবলৈ মই ইয়াৰ পৰা কমচে কম 1-1.5 ঘণ্টা খোজকাঢ়িব লাগিব চ' ভাবিলোঁ নাযাওঁ আৰু যিটো আমি ডাউকিত যাবলৈ ডাউকিত কেম্পিং কৰিম ন চ' সেইটো কাৰণে ইয়াৰ পৰা অকণ ড্ৰোন ভিডিঅ' আপোনাক দেখাই দি আছোঁ যিটো ৱাটাৰফলছ আছে এইটো হ'ল ৱাটাৰফলছ অকণ জুম কৰি আপোনাক দেখাই দি আছোঁ বহুত ধুনীয়া ৱাটাৰফলছ পানী কমি গৈছে কিন্তু এতিয়া বৰষুণ চৰষুণ নাই ন সেইটো কাৰণে চ' আহক অকণমান ড্ৰোন ভিউৰে ৱাটাৰফলছ চাই কিনে ইয়াৰ পৰা আকৌ ওলাই দিওঁ ডাউকিলৈকে
আজি এই আমাৰ দুজনৰ দুখৰ জীৱন বেচাৰা খোজ কাঢ়িব পৰা নাই চাৰিওপিনে দুখ ঠিক আছে তুমি নাচো আমালৈকে চাইছো আমালৈকে চাইছো চ' ড্ৰোন শ্বটটো কেনেকুৱা পালে এয়ালৈ একচুৱেলি আগত নগ'লো আৰু কিয় কি পানী ইমান নাই ন চ' ড্ৰোন ভিডিঅ' অকণমান দেখাই দিলোঁ ত' এতিয়া যাম আমি কেম্পিং চাইট ডাউকি একদম ওচৰতে হয় চ' গৈ কিনে আপোনাক লগ পাইছোঁ ডাউকি কেম্পিং আজি নাইট কেম্পিং কৰিম বনফায়াৰ চনফায়াৰ কিবা কিবি কৰিম আৰু বোট ৰাইডিং কৰিম গোটেইখিনি কৈ আছোঁ বিজু ভাই গৰম লাগি গৈছে দুজন আছে বিজু গৰম লাগিছে নেকি বেলেগ বডি বনাইছে বে হলিউড মানুহ কিন্তু আমাক বলিউড কৰি দিয়ে বলিউড নহয় জলিউডো নহয় হলিউড কৰি দিয়ে অসমৰতো বলিউড না হলিউড গৈছে বনাই কি লাহে ধীৰে কৰি থাকো আৰু উপায় নাই না মৎস্যটো নাই মৎস্যটো খাবই এৰিলো 3 মাহ মান হ'ল বঢ়িয়া বঢ়িয়া চব বস্তু এৰি দিলো 1 hour later. भाई मिलेगा हमारे साथ में बेलेग फील सो पिछने बांग्लादेश आमी इंडिया तो आम कैम्पिंग साइड गई एक्चुअली ये आगर ये भिडिओ मैं कैम्पिंग डिटेल्स भिडिओ मोर डिस्क्रिप्शन आसे अपनी जो क्या आए पे 2 माह और कैम्पिंग आसे सो जाओ गई कि कैम्पिंग साइड आप देखा और पे आगर भिउ नूर जादू आमी सबे गई आसो एकेलगत बहुत राइड करी बाहिराम दाउकी बान्दर ओलाइছে তুমি চাক না जादू जादू वो डांग को डर हो गया हेलो पागल भइले पागल अरे चल एबार चल मजा आइब कलत बजिर पागल पागल सो टाइम हो 6:30 अकमान क्वालिटी बेया क्योंकि सन्धिया गई ना लाइट साइट एक ना सो अपना मर्निंग भालक देखाम राति अक बनफायर चनफायर करम क्या बनाम सो गोटेखिनि जनाई आसो र'द पड़े र'द पड़े धुनिया है सो ये माछबिल चाक ना इस राम माछबिल भालके देखा ना मर्निंग अपना भालक देखाम सो कैम्पिंग जा कैम्पिंग कर लग पाई और एपिने मैं बनफायर जलि गल एपिने चिकेन पूरा हो आछे क बिजु फील टू फील केनेका क हे एपिने आमार कैम्पिंग आछे चारि पिने
মোবাইল ফোন নকৰি আনিবা মই কৈছো নেকি ফোন ৰাতি বটিং কৰি আছিলো ৰাতি বটিং কৰাৰ মজাটো বেলেগ মানে কি হাৱাটো মানে বহুত বেছি হাৱা এইপিনে আমাৰ মিকি ভাই আছে মিকি ভাই আহি আমাক ল'ব আহিছে ফিল কেনেকুৱা লাষ্টৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ এইটো আৰু নেক্সট টাইম না মই এইটো কাম নকৰো কষ্টকে কৈছো ভাল লাগিছে নে নাই ৰাতি কিন্তু ভাল লাগিছে নাও চলাই আছে কিন্তু না তপন যদি আমাৰ পাৰ্টনাৰবিলাক যদি আহি নাপালে হয় না আমি না গায়ব হৈ গ'লো হয় বাংলাদেশ গ'লো হয় বাংলাদেশ আমি তাতে মৰি থাকিলো হয় আৰু মানে আমাৰ কেম্পিং আছে একচুৱেলি আমি ভুলতে বোটটো লৈ আহিছিলোঁ হাৱাত মানে বোটটো আমাৰ বেলেগ চাইডে গুচি গৈছিলে চ' গৈ আছোঁ আকৌ কেম্পিং চাইড ইন্ডিয়া জিন্দাবাদ এইপিনে আমাৰ বিজু পৰিও গৈছিলে নাৱৰ পৰা একো নাই আমি উঠা লৈছোঁ বাট ইজ এ ভেৰি ডেঞ্জাৰাছ আছিল গাইজ এইটো বহুত ভেৰি ডেঞ্জাৰাছ চাওক না নাৱৰ পৰা পৰি গৈছিলে আমি ভাগ্য ভাল আমি ধৰিছোঁ নহ'লে সোমাই গ'ল হয় 88 ফিট তলত হয় এইটো বিজু এক্সপিৰিয়েঞ্চ বহুত ডেঞ্জাৰ কথা আছিল দেই স্পৰ্টেল হ'লে হয় ভালকে বহুত ডেঞ্জাৰাছ কেছ আছিলে বাট আমি ধৰিছোঁ কাৰণে ডাউকি ভাই 88 ফিট তলত নদীৰ মাজত পৰি গৈছিলি তোক বচাই আনিছোঁ মই নহ'লে মই যদি সাঁতুৰি নাজানিলো হয় কি হ'লে তোৰ হেঞ্চিক কি বল হেঞ্চিক গুড বয় হেঞ্চিক Hanjik. 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 Hanjik.